নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ব্যঞ্জন লৈ আহিছোঁ। এটি অতি সোৱাদ লগা ব্যঞ্জন। আজি মই বনাম ব্ৰইলাৰ মাংসৰ লগত বাঁহগাজ। বাঁহৰ গাজৰ লগত ব্ৰইলাৰ মাংস বাৰু আপোনালোকে খাইছেনে আগতে? এতিয়া আহকচোন কেনেকৈ বনাওঁ আৰু কি কি লাগিব চাওঁ। তাৰ কাৰণে মই প্ৰথমতে লৈছোঁ এয়া ব্ৰইলাৰ মাংস আধা কেজি, আৰু আমাক লাগিব বাঁহৰ গাজ। বাঁহৰ গাজটো মই ভালকৈ গুচাই মেলি এনেকৈ মিহি মিহিকৈ পাতল পাতলকৈ কাটি লৈছোঁ, দেখিছেনে আপোনালোকে। লগতে লৈছোঁ দুটা পিঁয়াজ, দুটা আলু, আৰু নিমখ, হালধি, মিট মছলা 1 চামুচ, আৰু বেলেগ একো মছলা নিদিওঁ মই। লগতে লৈছোঁ 10-12 ফুটামান নহৰু, এটুকুৰা আদা, আৰু 4-5টামান জলকীয়া খুন্দনাত এনেকৈ খুন্দি লৈছোঁ, দেখিছেনে বাৰু। আৰু এতিয়া মই প্ৰথমতে পিঁয়াজকেইটা মিহি মিহিকৈ কুটি ল'ম। মই কুকাৰ এটাত বাঁহগাজখিনি আৰু আলু দুটা আৰু নিমখ অকণমান দি এনেকৈ পানী দি লৈছোঁ। বাঁহগাজখিনি ডুব যোৱাকৈ পানী দিছোঁ। দি এতিয়া মই এই কুকাৰৰ ঢাকোন মাৰি 2টা চিটি মই বইল কৰি ল'ম। এতিয়া মই গেছটো জ্বলাই ল'লোঁ। জ্বলাই কেৰাহীখন পাতিলোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত এয়া দিছোঁ মই ইয়াত মিঠাতেল। অকণমান তেলটো সৰহকৈ দিছোঁ, অকণমান তেলটো সৰহকৈ দিলে ভাল লাগে। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি দি লৈ এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম মই পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াত দি দিম আদা, নহৰু আৰু জলকীয়া যে আমি খুন্দি থৈছিলোঁ সেইখিনি। এতিয়া আদা নহৰুৰ কেঁচা যি গোন্ধ, সেই গোন্ধ যোৱালৈকে ভাজিম। প্ৰায় 1 মিনিটমান ভজাৰ পাছত এতিয়া দি দিম হালধি আৰু মিট মছলাখিনি। এনেদৰে ভালকৈ ভাজি হোৱাৰ পাছত আমি ইয়াত দি দিম মাংসখিনি। মাংসখিনি দিয়াৰ পাছত ভালদৰে ভাজিম এইখিনি প্ৰায় 7-8 মিনিটমান। জুই ফ্লেমটো হাই কৰি ভালদৰে ভাজিম এইখিনি। প্ৰায় 10 মিনিটমানেই মাংসখিনি মই ভাজিলোঁ এনেকৈ। ভজাৰ পাছত দেখিছেনে মাংসখিনি ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াত দি দিম নিমখ। জোখমতে নিমখ দিব। নিমখ দিয়াৰ পাছত আকৌ 2-3 মিনিটমান ভালকৈ ভাজি ল'ম। নিমখখিনি দিয়াৰ পাছত মই ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া ইয়াত দিম মই যিখিনি বাঁহগাজ আৰু আলু বইল কৰি থৈছিলোঁ সেইখিনি দিম। বাঁহগাজখিনি এতিয়া মাংসখিনিৰ লগত দি দিলোঁ। এতিয়া মই এইখিনি জুই ফ্লেমটো অকণমান কমাই ল'ম, মিডিয়ামত দিম। তাৰপিছত অকণমান দেৰি প্ৰায় 5 মিনিটমান ঢাকোনখন মাৰি দিছোঁ। প্ৰায় 5 মিনিটমান হৈ গ'ল। অকণমান ভাজি হোৱাৰ পাছত মই জুই ফ্লেমটো হাই কৰি দিছোঁ আকৌ। এতিয়া মই ইয়াত
বাঁহগাজ বইল কৰোঁতে যিখিনি পানী আমি লৈছিলোঁ, পানী যিখিনি থাকি গৈছিলে বাঁহগাজ বইল কৰা পানীখিনি, তাৰে বেছি নহয়, এই হেতাখনেৰে 3-4 হেতামান দি দিম। এনেকৈ বাঁহগাজৰ লগত ব্ৰইলাৰ মাংস আপোনালোকেও ঘৰত বনাই খাই চাবচোন। বহুতেই সোৱাদ হয় খাবলৈ আৰু খুবেই ভাল লাগে। এতিয়া দেখিছেনে উতল আহিছে। উতল অহাৰ পাছত মই জুইটো অলপ কমাই দিছোঁ, ল' ফ্লেমত কৰি দিছোঁ আৰু ঢাকোনখন লগাই প্ৰায় এতিয়া 10-15 মিনিটমান এইখিনি সিজিবলৈ দিম। জুইটো অকণমান বঢ়াই দিছোঁ আৰু এয়া দেখিছেনে পানীখিনি শুকাই আহিলে এতিয়া ইয়াত মই দিম মান ধনিয়া। এনেকৈ ধনিয়াখিনি দিয়াৰ পাছত হাই ফ্লেমত 2 মিনিটমান ভাজিছোঁ। আমাৰ বাঁহগাজৰ লগত মাংস তৈয়াৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আমাৰ ব্ৰইলাৰ লগত বাঁহগাজ দি বনোৱা ব্যঞ্জনবিধ তৈয়াৰ হৈ গৈছে। খুবেই সোৱাদযুক্ত হয়। আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।